নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ কি কৰি আছে আপোনালোকে আৰু কি খবৰ? মোৰ খবৰ একদম মজা নিচিনাকৈ মজা। চ' গাইজ আজি আমি বিহু ফাংচন চাবলৈ যাম ৰাতি। আপোনালোকক দেখুৱাম ভিডিঅ'টো, চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। তো গাইজ বিহুত আহিলোঁ আৰু চাওক আপোনালোকক দেখুৱাম কিমান মানুহ হৈছে বিহুত। একদম মানে এইবাৰ বহুত বেছি মানুহ হৈছে। তো এয়া চাওক গাইজ। আৰু 1918 চনতে স্থাপন কিন্তু আমাৰ অসমৰ এটা বাপতি সাহন লক্ষীপুৰীত বাকীৰ আমি টিভি খুলিলেই দেখা পাইছিলোঁ নাহিদ আফ্ৰিনৰ লগত সেই নমস্য মাতৃগৰাকীক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। ফাতেমা আমছেৰিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।